1979 1979 চনত আলফাৰ আন্দোলন এটা আৰম্ভ হয় অসমক স্বাধীন কৰা এটা বেলেগ ধৰণৰ আন্দোলন আৰম্ভ হয় বিচ্ছিন্নতাবাদী এই গোটেই কাৰকখিনিয়ে সেই সময়ৰ অসমীয়া মানুহখিনিক কেনেধৰণে আতংকিত কৰিছিল কাৰণ পুৰুষসকল যেতিয়া আন্দোলনত ওলাই যায় গাঁওবিলাক জনশূন্য হৈ পৰে সময়ত আমি তেতিয়া সৰু সৰু যেতিয়া আমি তেতিয়া সেইবিলাক বস্তু দেখোঁ যে গাঁৱত সৰু ল'ৰা ছোৱালী আৰু মহিলাসকলক বাদ দি বেলেগ মানুহ নাথাকে বিশেষকৈ গাঁওবিলাকত হাবিবিলাকত গুচি যায় যেতিয়া মিলিটাৰী অপাৰেশ্যন চলায় এটা অৰাজক অৱস্থা আৰু আন্দোলনটো টাউনত বিশেষকৈ হয়গৈ গৈ গোট খাই তাতে সমদল হয় ধৰ্মঘট হয় তো গাঁওবিলাকৰ যিটো অনিশ্চয়তাত ভুগিল সেই সময়ত বিশেষকৈ মহিলাসকল আৰু সৰু সৰু ল'ৰা ছোৱালী শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ সাংঘাতিক ধৰণে আছিল কাৰণ মানুহবিলাকে আন্দোলন কৰাৰ লগে লগে নিজৰ কৰ্ম সংস্কৃতি হেৰুৱাই পেলাইছিল